পুলক হাজৰিকাই মোক কমেন্ট কৰিছে দামটো ধুনিয়া আৰসি ট্ৰান্সফাৰ। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আনাদাৰ ভিডিঅ'ত আপোনালোকক আকৌ স্বাগতম জনাইছো। তো বন্ধুসকল যোৱা ভিডিঅ'ত মই ডিসকাস কৰিছিলো যে গাড়ীৰ কিনাৰ প্ৰসেস। গাড়ী কিনাৰ প্ৰসেসত বহুত ভিউৱাৰ্ছসকলে মোক মৰম চেনেহে দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো বন্ধুসকল এইটো ভিডিঅ'ত মই ডিসকাস কৰিম যে আৰসি খনৰ কথা। আৰসি যিজন সেলাৰ আছিল, যিজন ডিলাৰৰ সেলাৰ আছিলে, তেখেতে কৈছিলে যে 4 দিনৰ ভিতৰত মই আৰসি খন পাই যাম, অনলাইনত 2 দিনত পাম আৰু 4 দিনৰ ভিতৰত পাই যাম বুলি কৈছিলে। কিন্তু মই আৰসি খন এতিয়াও পাইছো নে নাই তাৰ ওপৰত ডিসকাস কৰিম, আৰু যদিও পাইছো তো কিমান দিনত পাইছো সেইটোৰ ওপৰতো ডিসকাস কৰিম। আৰু বন্ধুসকল আৰসি খন যদি মই নিজে ট্ৰান্সফাৰ কৰিব লগিয়া হলেহেঁতেন বা মই নিজে ট্ৰান্সফাৰ যদি কৰিব বিচাৰিলো হয়, তেতিয়াহলে মোৰ কি কি চোৱাৰ প্ৰয়োজন হলে হয়। আৰু বন্ধুসকল তেখেতসকলে যে মোক আৰসি ট্ৰান্সফাৰ কৰি দিয়াৰ কথা কৈছে, মই কেইবাৰ ফোন কৰিলো বা কিমান দিনৰ পিছত মই আৰসিটো পালো, সকলো কথা এইখন ভিডিঅ'তে ডিসকাশন কৰিম। আৰু বহুত বন্ধুসকলে মোক কমেন্ট কৰি জনাইছে, কমেন্টৰ ওপৰতো মই দুই এষাৰ কথা ক'ব বিচাৰো। তো ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণকে চাব। তো বলক ভিডিঅ'টো স্টাৰ্ট কৰো। বন্ধুসকল যোৱা ভিডিঅ'ত কমেন্ট কৰা সকলক মই বহুত বহুত ধন্যবাদ, কিন্তু সকলোৰে নাম ইয়াত নলওঁ, গতিকে বেয়া নাপাব, কেইজন মানৰহে মই নাম ল'ম ইয়াত। তো বন্ধুসকল কৌটিল্যই কমেন্ট কৰিছিলে, কৌটিল্য 54, দাদা 30-40 দিনৰ কাৰণে গাড়ী পোৱা যাব নেকি? মানে ইয়াত 30-40 দিনৰ কাৰণে তো গাড়ী ৰেন্টত পোৱা নাযায়, বাইক হলে পাই যাব পাৰে। আৰু এটা কমেন্ট মই পঢ়িব বিচাৰো, নৱজিত বৰা 2.5 লাখ মানত হলে ভাল হলে হয়। হয়, ঠিকেই কথা কৈছা, 2.5 লাখ মানত হলে ভাল হলে হয়, কিন্তু কেতিয়াবা কেতিয়াবা যেতিয়া বিচৰা হয় তেতিয়া পোৱা নাযায়। মেইন কথা এইটো। আৰু যেতিয়া মানে মোক লব মন গলে তেতিয়া মই বিচাৰি নাপালো, সেইকাৰণে মই ইমান টকা দিবৰ কাৰণে বাধ্যতা হৈ গলো। বহুতে কৈছে যে দাম ঠিকেই পাইছে, তেখেতসকলক ধন্যবাদ। আৰু কিছুমানে গাড়ী বিচাৰিছে। তো বন্ধুসকল ডিলাৰৰ যিজন দাদা আছিলে, তেখেতৰ নম্বৰ সেই ভিডিঅ'ত যোৱা ভিডিঅ'ত দিয়া আছিলে, হলেও মই এই ভিডিঅ'ৰ ডেসক্ৰিপশন বক্সত দি দিম, তাৰ পৰা কন্টেক্ট কৰি যোগাযোগ কৰি খুদিব পাৰা। তো বন্ধুসকল আৰু এজনে কমেন্ট কৰিছে মোক, বহুত ধুনীয়া কমেন্ট কৰিছে, পুলক হাজৰিকা, আৰসি ট্ৰান্সফাৰ কৰাৰ পইচা কিমান লাগিল জনাবচোন দাদা। তো পুলক হাজৰিকা, আৰসি ট্ৰান্সফাৰ কৰিবৰ কাৰণে 4,000 পৰা 5,000 ভিতৰত হৈ যায়। ডিস্ট্ৰিক্ট ওয়াইজ এইটো কেতিয়াবা চেঞ্জো হ'ব পাৰে, কম বেছ এইটো হ'ব পাৰে, তাৰ ভিতৰতে হৈ যাব 4-5 হাজাৰৰ ভিতৰত। তো বন্ধুসকল গাড়ী লোৱাৰ পিছত আৰসি খন কিমান দিনৰ পাছত ট্ৰান্সফাৰ হ'ব, সেইটো এটা ভয় ভাৱ সকলোৰে লাগি থাকে। গাড়ীখন ললোতো নিজৰ নামত আহিলে বহুত ভাল লাগে, মোৰ যিটো ফিলিং হৈছিলে মই সেইটো শ্বেয়াৰ কৰি আছো। তো বন্ধুসকল যদি মই আৰসি ট্ৰান্সফাৰ নিজে কৰিবলগীয়া হলে হয়, মই চালো হয় যে সেল লেটাৰত সেলাৰজনৰ সহি কাৰেক্ট ভাবে আছে নাই, কাৰেক্ট থাকিলে ওকে, তাৰ পিছত সেলাৰজনৰ আধাৰ কাৰ্ডৰ তলত সেলাৰজনৰ সিগনেচাৰ, আৰু পান কাৰ্ডৰ তলত সেলাৰজনৰ সিগনেচাৰ, তাৰ পাছত বায়াৰ যেহেতু মই বাই কৰিছো মোৰ সিগনেচাৰ, এই ইন্স্যুৰেন্সখন ভ্যালিড আছে নে নাই, পলিউশন ভ্যালিড আছে নাই, বাকি আৰসি ভ্যালিড আছে নাই, এই সকলো পুৱাৰ ওকে হোৱাৰ পিছতহে মই মোৰ হাতত লৈ মই আৰসি খন ট্ৰান্সফাৰ কৰিব পাৰিলো হয়। তাৰ পিছত বন্ধুসকল আৰসি ট্ৰান্সফাৰ কৰাৰ সময়ত মই কেইবাৰ কল কৰিলো দাদাজনক। বন্ধুসকল মই যিজনৰ পৰা কিনিছিলো তেখেতক মই কল কৰিলো, 3-4 বাৰ মানে কল কৰিলো, তেখেতে ক'লে যে 4 দিনৰ ভিতৰত তোমাৰ আৰসি খন ট্ৰান্সফাৰ হৈ যাব। এক সপ্তাহ যোৱাৰ পিছত কল কৰিলো, তথাপিও হোৱা নাছিলে। তাৰ পিছত যিজন ডিটি অফিচৰ মানুহজনৰ মোক নম্বৰ দিছিলে, তেখেতকো কল কৰিলো, ক'লে দাদা আপোনাৰ হৈ যাব। তাৰ পিছৰ দিনা মোক ৰাতি কল কৰিলে, তাৰ পিছত OTP ললে, OTP লোৱাৰ মিনিমাম 15 দিন মান পিছত, মানে মই গাড়ী লোৱাৰ 18 দিন মান পাছত মোৰ আৰসি খন ট্ৰান্সফাৰ হৈ অনলাইনত তেখেতে পঠাই দিলে। মুঠমাট 18-20 দিন এনেকা লাগি যায়। কেতিয়াবা কি হয়, ডিটি অফিচৰ যদি বেছিকে কাম থাকে তেতিয়াহলে দেৰি হৈ যায়, মিনিমাম 15 দিনটো লাগে, মিনিমাম 15 দিন লাগে, তাতকে বেছিও লাগি যাব পাৰে, কিন্তু তাতকে কমত বৰ্তমান কাৰো এতিয়ালৈকে হোৱা মই গম পোৱা নাই। যিমানে যি নকক, 3 দিন বা 4 দিন যি নকক, কিন্তু মিনিমাম 15 দিন ধৰিয়ে থব লাগে, 15 দিনৰ পিছতহে আৰসি খন ট্ৰান্সফাৰ হৈ যায়। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে। আজিৰ টপিক আছিলে যে আৰসি ট্ৰান্সফাৰ কৰোঁতে কিমান দিন লাগিলে, মোৰ সকলো কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলো। বাকি আৰসি খন মই দেখাই দিছো। তো বন্ধুসকল আগৰ আৰসি আছিলে এনেকুৱা, এয়া চাওক মোৰ গাড়ীৰ নম্বৰ AS01। আজিৰ ডেটত যোনটো আৰসি হয় এইটো বাৰকোড সিস্টেমত আহিছে, আজিৰ ডেটত বাৰকোড থকা এইটো হয়।
তো বন্ধুসকল গাড়ী নাম্বাৰ ইয়াতে লিখা আছে আৰু ইয়াত ওনাৰশ্বিপ লিখা আছে সেকেন্ড ওনাৰ সিরিয়াল নম্বৰ সেকেন্ড ওনাৰ মানে বন্ধুসকল এইটো ফাৰ্স্ট ওনাৰ আছিলে আৰু এইটো হৈ গ'ল সেকেন্ড ওনাৰ তো বন্ধুসকল আৰসি মই অবভিয়াসলি পাই গলো এতিয়া মোৰ কোনো টেনশন নাই যে মোৰ গাড়ীখন যিটোখন লৈছিলো মোৰ নামত অলৰেডি এতিয়া ট্ৰান্সফাৰ হৈ গ'ল এতিয়া যি মেইনটেনেন্স কৰিম মোৰ নিজৰ হাতৰে নিজৰ বস্তু মেইনটেনেন্স কৰিম তো বন্ধুসকল আজিৰ কাৰণে টাটা